কৃষ্ণ বুলি আৰম্ভ কৰিছো আজিৰ ভিডিঅটো পাৰ্ট 1 ত যে আপোনালোকক কৈছিলো মই কোনে কিমান খাব আপোনালোকক দেখুৱাম বুলি সুন্দৰকৈ সো আজি চাই হওক কোনে কিমান খাইছে এই সব ইমান ধুনীয়াকৈ খাইছে আকৌ ঘূৰাই দিব পৰাকৈ হৈছে খালে এনেকৈ খাব লাগে পুৰা টেষ্টি দিয়ে খাবলৈ নোপোৱা নিচিনা পেট পূজাভাগ কৰি আহি পুনৰ কামত লাগিলহি কিন্তু কামত লাগি থকা অৱস্থাতে এইফালে দেখিছেনে বাৰু কাপোৰ ফালি ওলাই আহিছে মানে পেণ্ডেলৰ ৰাতি 2:30 বজাত একগাল মান খাই লৈ এতিয়া এইফালে শুই আছে আৰু আনফালে ৰঞ্জনদাৰ মূৰত ক্ৰিছে গৰম চাহ ঢালি দিয়াৰ কাৰণে ঠাণ্ডা পানী ঢালি সি ততেই পোৱা নাই বাৰু সব কথা বাদ দিও এতিয়া বুকে কেইটামান বনাই লওঁ বলো কিন্তু তেনেতে জলটা ঢালিলে মাথায় তো বন্ধুসকল মিহিমিহিকে আমাৰ গোটেইখিনি কাম কমপ্লিট হৈ গ'ল কোম্পানীয়ে মূৰত ধৰাত ৰঞ্জন দা হৈছিলেগে কিন্তু তেনেতে বন্ধুসকল এতিয়া ৰাতিপুৱাই হৈ গ'ল গতিকে কাম সামৰিছো আৰু তো বন্ধুসকল আপোনালোকে যদি পাৰ্ট 1 চোৱা নাই দেন এতিয়াই যাওক আৰু পাৰ্ট 1 চাওক আজিলৈ এৰিছো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব